সকলোকে MKT চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 6ৰ অসমীয়া পাৰ্ট 4 সকলোখিনি প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অতি সোনকালে এনেকুৱা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 3 নম্বৰ প্ৰশ্নটো হৈছে যে চৰাইৰ বাসত থকা শব্দসমূহৰ অৰ্থ লিখা। ইয়াৰ উত্তৰটো হ'ল চতাই শব্দ অৰ্থ হ'ল চ'ত মাহ বা বসন্তকাল। থেৰেজু শব্দ অৰ্থ হ'ল এবিধ বনৰীয়া ফল বা গছ। আওলা শব্দ অৰ্থ হ'ল এক প্ৰকাৰ জোপোৱা গছ। বৰমথুই শব্দ অৰ্থ হ'ল দাঁত ক'লা কৰিবলৈ ব্যৱহাৰ কৰা এবিধ গছৰ পাত। বাঁহত চাট ইয়াৰ শব্দ অৰ্থ হ'ল বাঁহৰ গছৰ ডালত উঠা সৰু চাট বা চৰাইৰ জিৰণি লোৱা ঠাই। পুগৰ শব্দ অৰ্থ হ'ল সুন্দৰ বা ভাল গোন্ধ থকা। আচু শব্দ অৰ্থ হ'ল সূতা ৰঙাবলৈ ব্যৱহাৰ কৰা এক প্ৰকাৰ ৰং। বমকা শব্দ অৰ্থ হ'ল দপকৈ জ্বলি উঠা বা উজ্জ্বল হৈ ফুলা বমকা ফুল। ৰচংগা শব্দ অৰ্থ হ'ল পাতলকৈ বা মাজে মাজে থকা। খোলা শব্দ অৰ্থ হ'ল মাটিৰ পৰা লোৰ পাত্ৰ, যেনে পিঠা বজা খোলা। শাল শব্দ অৰ্থ হ'ল কাপোৰ বোৱা যন্ত্ৰ। দিহা শব্দ অৰ্থ হ'ল পৰামৰ্শ বা উপায়। 4 নম্বৰ প্ৰশ্নৰ উত্তৰ দিয়া। ক চতাই বুলি কবিয়ে কাক কৈছে? ইয়াৰ উত্তৰটো হৈছে কবিয়ে বসন্ত ঋতুক আদৰণি জনাই চ'ত মাহক চতাই বুলি অনুমোদন কৰিছে। খ নম্বৰ প্ৰশ্নটো হৈছে যে কবিতাটিত জেতুকা থেৰেজুৰ লগত আৰু কি অনাৰ কথা কোৱা হৈছে? ইয়াৰ উত্তৰটো হ'ল কবিতাটিত জেতুকা আৰু থেৰেজুৰ লগতে আওলা বৰমথুই আদি বিহুৰ বাবে প্ৰয়োজনীয় আন আন গছৰ পাত বা ৰং অনাৰ কথা কোৱা হৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে যে মাখিয়তী আৰু তৰাৰ পঘাৰে কি জুৰি পেলোৱাৰ কথা কৈছে? ইয়াৰ উত্তৰটো হৈছে মাখিয়তীৰ ডাল আৰু তৰাৰ পঘাৰে গৰুৰ বাবে নতুন পঘা তৈয়াৰ কৰি জুৰি পেলোৱাৰ কথা কোৱা হৈছে। বিহুৰ সময়ত গৰুৰ ডিকিত পঘা পিন্ধোৱা হয়। গ নম্বৰ প্ৰশ্নটো হৈছে যে বাঁহত চাট কিহেৰে সজালে? ইয়াৰ উত্তৰটো হ'ল বাঁহত চাট জোনাকী পোহৰাই বা সজাই তুলিলে। ঙ নম্বৰ প্ৰশ্নটো হৈছে যে বায়ে খোপালৈ বুলি কি ফুল আনিলে? ইয়াৰ উত্তৰটো হৈছে যে বায়ে খোপালৈ বুলি বিহুৰ অতি আদৰৰ কপৌ ফুল আনিলে। প্ৰথম 6 নম্বৰ প্ৰশ্নটো হৈছে যে কবিয়ে চতায়ক কি বুলি কাবৌ কৰিছে? ইয়াৰ উত্তৰটো হৈছে কবিয়ে চতায়ক কাবৌ কৰি কৈছে যাতে সি বিহুৰ আনন্দটো এনেদৰেই বিলাই থাকে আৰু সকলোৰে বাবে আনন্দ লৈ আহে। বাক্য ৰচনা কৰা। জেতুকা বিহুৰ সময়ত গাভৰুৱে হাত জেতুকা লগায়। বমকা ককাৰ বাবে বায়ে এখন বমকা ফুলৰ গামোচা বৈছে। আচু তাঁতত কাপোৰ ববৰ বাবে মায়ে আচু সূতা কিনি আনিছে। শাল আমাৰ অসমীয়া জীয়ৰী বোৱাৰীয়ে ৰাতিটোৰ ভিতৰতে কাপোৰ বৈ উলিয়াব পৰা শাল এখন প্ৰতি ঘৰে থাকে। দিহা ককাই বিহু পাতিবলৈ আমাক এটা সুন্দৰ দিহা দিলে। লিংগ নিৰ্ণয় কৰি তালিকা পূৰ কৰা। উত্তৰ পুৰুলিংগ আৰু স্ত্ৰীলিংগ। পিতাই খুৰী, ককাই আইতা, জোঁৱাই বাইদেউ। বহুবচনত প্ৰকাশ কৰা। উত্তৰ ককাই ককায়ত, গামোচা গামোচাবোৰ বা গামোচাসমূহ, মানুহবোৰ বা মানুহবিলাক, পিঠা পিঠাবোৰ, বাইদেউ বাইদেউসকল বাইদেউহঁত। অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা। যুগ্ম শব্দ টকা বজাৰ কৰিবলৈ 100 টকা লৈ গৈছোঁ। টকা বাদ্য বিহু নাচোঁতে হাতত টকা লৈ নাচিবলৈ ভাল লাগে। বাট বুঢ়া মানুহজনৰ ভৰিত বাট বিষ হৈছে। বাট বৰষুণৰ বাবে গাঁৱৰ বাটটো বোকাময় হৈ পৰিছে। থাল মায়ে ৰূপৰ থাল এখনত জা জলপান সজাই দিছে। ঢাল বতাহত গছৰ ঢাল এখন ভাঙি পৰিল। জুৰি পাহাৰৰ বুকুৰে সৰু জুৰি এটি বৈ আহিছে। জুৰি নতুন শব্দ ককাই বিহুৰ বাবে তৰা পকা জুৰি পেলাইছে। 10 নম্বৰ প্ৰশ্নটো হৈছে বিহুৰ বিষয়ে 10টা বাক্য লিখা। বিহু অসমৰ জাতীয় উৎসৱ। 2 নম্বৰ বিহু তিনিটা বহাগ বিহু, কাতি বিহু, মাঘ বিহু। 3 নম্বৰ বহাগ বিহু ৰঙালী বিহু বসন্ত কালত পালন কৰা হয়।
এই বিহুৰ সময়ত প্ৰকৃতি নতুন ৰূপত সজ্জিত হয় আৰু কুলিৰ মাত শুনিবলৈ পোৱা যায়। বিহুৰ আগদিনা উৰুকা বুলি কোৱা হয়। বিহুৰ সময়ত সময়সীমা মানুহে তিল পিঠা, ঘিলা পিঠা, আনন্দ বিভিন্ন জলপান তৈয়াৰ কৰে। গৰু বিহুৰ দিনা গৰু ধুই নতুন পঘা দিয়া হয়। ঢোল, পেঁপা, গগনাৰ মাতেৰে গোটেই অসম ৰঞ্জন জনাই থাকে। বিহুৱে মানুহৰ মাজত মিলাপ্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি তোলে। আমি অসমীয়া হিচাপে আমাৰ এই জাতীয় উৎসৱটিক লৈ গৌৰৱ কৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তোমালোকে এটা লাইক, ভিডিঅ'ত কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।